স্বাগতম জনাইছো সকলোকে মেনচুৰেশ্যন বা পৰিমিতিৰ দ্বিতীয় অংশলৈ। ইয়াৰ প্ৰথম অংশটোত আমি কিউবয়েড বা আয়তীয় ঘনকৰ পৃষ্ঠকালি মুঠ পৃষ্ঠকালি আদিৰ ওপৰত আলোচনা কৰিছো। যদি কোনোবাই সেই ভিডিঅ'টো চোৱা নাই তেনেহলে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত বা এইটো ভিডিঅ'ৰ শেষত মই সেই ভিডিঅ'ৰ লিংক দি দিম, তোমালোকে গৈ পেলাই চাই ল'ব পাৰিবা। আমি এইটো ভিডিঅ'ত চুঙাৰ পৃষ্ঠকালিৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ইয়াত দেখিছা চুঙাৰ পৃষ্ঠকালিৰ উলোৱাৰ ফৰ্মুলা মই তিনিটা লিখি থৈছো, এটা দুটা তিনিটা লিখা আছে। তিনিটা ফৰ্মুলা কিয় দৰকাৰ হ'ল? চুঙাৰ পৃষ্ঠকালি উলোৱাৰ ফৰ্মুলাটো এটাই হ'ব লাগিছিল, তিনিটা কিয় লাগিল তাৰ কিছুমান কথা আছে। আমি চুঙা বুলি ক'লে এনেকুৱা এটা শেপ বুজো যিটো গোলাকাৰ হয় আৰু এনেকুৱা দীঘলীয়া হয়। চুঙা ইংলিছত চিলিণ্ডাৰ বুলি কয়, এনেকুৱা টাইপৰ হয়। এই চুঙাটো চোৱা, মই এখন কাগজেৰে বনাইছো। এই চুঙাটো ঘূৰণীয়া গোল হয়, কিন্তু ইয়াৰ দুই মূৰ ফুটা হৈ আছে, হয়নে? এনেকুৱা হৈ আছে, দেখা পোৱা গৈছে। এইটো এটা চুঙা, এইটো এটা চুঙা। চোৱা এই চুঙাটো কেনেকুৱা, ইয়াৰ এটা মূৰ খোলা আছে, আনটো মূৰ বন্ধ আছে। 2 নম্বৰ। 3 নম্বৰ আৰু এটা চুঙা আছে, এইটো হৈছে এনেকুৱা টাইপৰ গোল, এইফালেও বন্ধ এইফালেও বন্ধ। তে এই তিনি প্ৰকাৰ চুঙাৰ কাৰণে এই তিনিটা ফৰ্মুলা আছে। কোনটো চুঙাৰ কাৰণে কোনটো ফৰ্মুলা মনত ৰাখিবা, বা কিবা এটা প্ৰশ্ন দিলে কেনেকে আইডেন্টিফাই কৰিবা যে এইটো কোনটো চুঙাৰ ভিতৰত পৰিব, কোনটো ফৰ্মুলা লগাবা, সেইবোৰে আমি এই ভিডিঅ'ত আলোচনা কৰিম। ইমান গাল ফৰ্মুলা মনত ৰাখিব লাগিব বুলি ভয় খাব নালাগে। এই ফৰ্মুলা সোপাৰ কিছুমান বেসিক বস্তুহে মনত ৰাখিব লাগে। গোটেই ফৰ্মুলাটো তুমি মনত নাৰাখিলেও হৈ যায়। ফৰ্মুলা তুমি তেতিয়া বনাই ল'ব পাৰা যদিহে বুজি লোৱা। এটা কথা ঠিক যে বস্তু বুজিবৰ কাৰণেও কিন্তু কিছুমান বেসিক বস্তু, কিছুমান মূল ধাৰণা মনত ৰাখিব লাগিবই। মনত ৰখাটোৰ ওপৰতহে তুমি বুজি পোৱাটো নিৰ্ভৰ কৰিব। সেইকাৰণে কিছুমান সৰু সৰু বস্তু মনত ৰাখা, তাৰ পাছত গোটেই ফৰ্মুলা সোপা এনেকে মুখস্থ নকৰিলেও হ'ব। এই ভিডিঅ'টো চোৱাৰ পিছত মই ভাবো 100% তোমালোকে চুঙাৰ পৃষ্ঠকালি ওলোৱা আটাইবোৰ ফৰ্মুলা খুব সহজে মনত ৰাখিব পাৰিবা। ভিডিঅ'টো শেষলৈকে চাবা, যদি ভাল পোৱা লাইক কৰিবা। আমি চুঙাৰ পৃষ্ঠকালিৰ বিষয়ে আলোচনা কৰাৰ আগত যিহেতু চুঙাত বৃত্ত জড়িত হৈ থাকে, সেয়েহে আমি বৃত্তৰ কিছুমান কথা মনত পেলাই ল'ব লাগিব। বৃত্ত মানে হৈছে এটা বিন্দু কেন্দ্ৰ কৰি অঁকা এডাল ঘূৰণীয়া ৰেখা, এইটো কোৱা হয় বৃত্ত। বৃত্তৰ এই চাৰিওফালৰ এই অংশটোক কোৱা হয়, আঁচডালক কোৱা হয় পৰিধি। বৃত্তৰ কেন্দ্ৰৰ পৰা ইয়াৰ পৰিধিৰ যিকোনো ফালে পৰিধিলৈ অঁকা এই আঁচডালক কোৱা হয় ব্যাসাৰ্ধ বা ৰেডিয়াছ। ব্যাসাৰ্ধক ইংলিছৰ স্মল আৰ দি ৰিপ্ৰেজেন্ট কৰা হয়, ইয়াক কোৱা হয় ৰেডিয়াছ। আৰু যদি দুডাল ব্যাসাৰ্ধ এনেকে লগ লগাই দিওঁ তেতিয়া এইটোক কোৱা হয় ডায়ামিটাৰ। ডায়ামিটাৰক অসমীয়াত কোৱা হয় ব্যাস। আৰু এই ব্যাসৰ অৰ্ধ যদি কৰি দিওঁ তাকে কোৱা হয় ব্যাসাৰ্ধ বা ৰেডিয়াছ। চুঙাৰ পৃষ্ঠকালি ওলোৱাৰ আগতে আমি বৃত্তৰ কালি আৰু পৰিসীমা কেনেদৰে উলিয়াই সেইটো জানি ল'ব লাগিব। বৃত্তৰ কালি বা পৰিসীমা উলিয়াবলৈ ইম্পৰ্টেন্ট বস্তুটোৱে হৈছে ইয়াৰ ৰেডিয়াছ। আমি এটা বৃত্তৰ যদি ৰেডিয়াছটো গম পাওঁ, অৰ্থাৎ ব্যাসাৰ্ধটো গম পাওঁ, তেনেহলে আমি কালি আৰু পৰিসীমা তাৰ উলিয়াই দিব পাৰো। কোনোবা এটা বৃত্তৰ যদি ব্যাসো দিয়া আছে তেতিয়াও আমি কালি আৰু পৰিসীমা উলিয়াই ল'ব পাৰিম। চৰ্তটো হ'ল ব্যাস দিয়া থাকিলে আমি ব্যাসাৰ্ধ উলিয়াই ল'ব লাগিব। ব্যাস যদি দিয়া থাকে তাক 2 দি হৰণ কৰিলে, মানে আধা কৰি দিলে ব্যাসাৰ্ধটো আমি পাই যাম। আচ্ছা, এতিয়া আমি আহো এটা বৃত্তৰ পৰিসীমা কেনেকে উলিয়াই, মানে চাৰ্কামফাৰেন্স অফ এ চাৰ্কেল কেনেকে উলিয়াবা। তাৰ এটা ফৰ্মুলা আছে, তাৰ ফৰ্মুলাটো হৈছে টুৱাইচ পাই আৰ। এইটোকে তুমি মনত ৰাখিবই লাগিব। এইটো মনত নাৰাখিলে তুমি চুঙাৰ পৃষ্ঠকালিও ওলাব নোৱাৰা। টুৱাইচ পাই আৰ মানে হ'ল 2 ইনটু পাই ইনটু আৰ। ইয়াত এই পাইটো এটা গ্ৰীক লেটাৰ হয় আৰু এই পাইটো কনষ্টেন্ট হয়, এটা ধ্ৰুৱক হয়, মানে ইয়াৰ যিটো মান হ'ব সেই মানটো কেতিয়াও সলনি নহয়। পাইৰ মানটো হৈছে 7/22। তোমালোকে জানাই চাগে এইটো 7/22ক আমি এনেকৈও লিখিব পাৰো 3.142। তাৰ মানে যেতিয়া কোনোবা এটা বৃত্তৰ পৰিসীমা ওলাব দিয়ে তেনেহলে আমি এই ফৰ্মুলাটো পাতিম টুৱাইচ পাই আৰ, মানে 2 ইনটু পাই ইনটু আৰ। 2ৰ জেগাত 2 বহালো, পাইৰ জেগাত পাইৰ এইটো মান বা 7/22 বা 3.142 বহাই দিম, আৰু আৰৰ জেগাত আমি যিটো আৰ দিয়া থাকে বৃত্তটোৰ সেইটো আৰ বহাই দিম। আৰ দিয়া থাকিব লাগিব, নহয়তো ব্যাস দিয়া থাকিব লাগিব। ব্যাস দিলে আমি আধা কৰি ল'ম, যিটো হ'ব এইটো বহাই দিম। বহাই গোটেইকেইটা পূৰণ কৰি দিম। পূৰণ কৰিলে যিটো চেণ্টিমিটাৰ মিটাৰত যিটো ওলাই যাব সেইটোৱে হ'ব বৃত্তটোৰ পৰিসীমা বা পৰিধি। কালি ওলোৱা ফৰ্মুলাটো হ'ল পাই আৰ স্কুৱেৰ। পাই মানটো এইটোৱে হ'ব 7/22 বা 3.142। আৰ যিটো আৰ দিয়া থাকে তাৰ স্কুৱেৰ কৰি দিবা, মানে 5 + 5ৰ স্কুৱেৰ হ'লে 25, মানে 25ৰ লগত
7/22 বা 3.142 পূৰণ কৰি দিবা, ইয়াৰ কালি ওলাই যাব। ইয়াত আৰু এটা কথা, মই যেতিয়া এইবিলাকৰ কালি আৰু পৰিসীমা উলিয়াই পেলাই দেখাম বা চুঙাৰ পৃষ্ঠকালি উলিয়াই পেলাই দেখাম উদাহৰণ সহ, তেতিয়া মই এটা কথা বুজাই দিম যে কোনোবাটো বৃত্তৰ কালি ওলাওঁতে 7/22 ধৰিব লাগে আৰু ক'ৰবাত 3.142 ওলাব লাগে। বহুত ল'ৰা ছোৱালীয়ে নাজানে ক'ত 7/22 ধৰিব লাগে, ক'ত 3.142 ধৰিব লাগে। আচলতে দুইটা বস্তু একেই, কিন্তু ক'ৰবাত 7/22 ধৰিলে উত্তৰটো একদম এপ্ৰপ্ৰিয়েটলি ওলাই, একদম মানে শুদ্ধকে ওলাই, আৰু ক'ৰবাত 3.142 ধৰিলেহে বেছি সুবিধাজনক হয়। ক'ত হয় সেইটো মই এইটো ভিডিঅ'ত নকওঁ, যেতিয়া মই প্ৰেক্টিচ কৰি দেখাম তেতিয়া মই তোমালোকক ক'ম, তোমালোকে মন দি চাই যাবা। এতিয়া আমি আহিছো মূল বিষয়, চুঙাৰ পৃষ্ঠকালি কেনেকে উলিয়াই। অলপ মন দিবা। এইখন এখন আয়তাকাৰ কাগজ, ইয়াৰ এই দীঘল চাইডটোক কোৱা হয় দিশ, চুটি চাইডটোক কোৱা হৈছে প্ৰস্থ। ইয়াৰ কালি কেনেকে উলিয়াবা, দিশ পূৰণ প্ৰস্থ L × B কৰি দিলে ইয়াৰ কালি ওলাই যাব। ধৰিলো দিশ 10 সেণ্টিমিটাৰ, প্ৰস্থ 5 সেণ্টিমিটাৰ, 10×5 = 50 বৰ্গ সেণ্টিমিটাৰ, ইয়াৰ কালি হৈ গ'ল 50 বৰ্গ সেণ্টিমিটাৰ। কথাটো মনত ৰাখিবা। এতিয়া এই কাগজখনকে মন দি থাকিবা, এই কাগজখনকে যদি আমি এটা এনেকৈ চিলিণ্ডাৰৰ শ্বেপ দি দিওঁ, এনেকৈ যদি এটা ঘূৰণীয়া শ্বেপ দি দিওঁ, তেতিয়া চোৱা ইয়াৰ যিটো প্ৰস্থ আছিল, মন কৰা, ইয়াৰ যিটো এই প্ৰস্থ আছিলে, সেই প্ৰস্থটো হৈ গ'ল চিলিণ্ডাৰটোৰ হাইট মানে উচ্চতা, আৰু যিটো দিশ আছিল মানে আয়তটোৰ দিশ আছিল, দিশটো হৈ গ'ল ইয়াৰ এই বৃত্তটোৰ চাৰ্কুমফাৰেন্স বা এই বৃত্তটোৰ পৰিসীমা। কথাটো বুজি পালা? ইয়াৰ এতিয়া পৃষ্ঠকালি কি উলিয়াবা, পৰিসীমা পূৰণ উচ্চতা। কথাটো বুজি পালানে? ইয়াৰ পৰিসীমা জুখিলে কিমান হ'ব, 10 সেণ্টিমিটাৰে হ'ব। তুমি যেনেকে উলিওৱা কথাটো একেটাই হ'ব, ইয়াৰ পৰিসীমা 10 সেণ্টিমিটাৰ হ'ব, কাৰণ কাগজখন দিশটো 10 সেণ্টিমিটাৰ আছিল, উচ্চতাটো একেই আছে, আমিতো কাটি পেলাই দিয়া নাই। উচ্চতা কিমান হ'ব, 5 সেণ্টিমিটাৰ, 10×5 = কিমান হ'ব, 50 বৰ্গ সেণ্টিমিটাৰ। কথাটো বুজি পালানে? আকৌ কৈছো, এই চুঙাটোৰ পৃষ্ঠ কেইখন আছে, মাত্ৰ এখনেই পৃষ্ঠ আছে, এইফালে একো নাই, ফুটা আছে, সেইটো কাৰণে ইয়াৰ যিটো পৰিসীমাটো ধৰা অকল, আৰু ইয়াৰ যিটো হাইটটো পূৰণ কৰি দিয়া, এইটো চুঙাৰ পৃষ্ঠকালি ওলাই যাব। তুমি এইটোৰ কি পূৰণ কৰিলা, এই বৃত্তটোৰ পৰিসীমা, হয়নে? বৃত্তৰ পৰিসীমা উলিওৱা ফৰ্মুলা কি মই আগতে কৈ থৈছো, এইটো কাৰণে 2 pi r of this circle কৰি ইয়াৰ লগত তুমি ইনটু কৰি দিলা h, হাইট, যিটো আয়তৰ ক্ষেত্ৰত প্ৰস্থ আছিলে তাৰ ক্ষেত্ৰতো হাইট হৈ গ'ল। বুজি পালা? এইটোৱে হৈ গ'ল চুঙাৰ পৃষ্ঠকালি ওলোৱাৰ প্ৰথম আৰু মূল ফৰ্মুলা। কেনেকে হ'লে তুমি মনত থাকিল নে, বুজি পালানে? 1 নম্বৰ ধৰণৰ যিটো চুঙা আছিল, সেইটো চুঙাৰ পৃষ্ঠকালি ওলোৱাৰ ফৰ্মুলাটো আমি পালো। এতিয়া আৰু এক ধৰণৰ চুঙা আছে, যিটো এনে ধৰণৰ এটা গ্লাছৰ নিচিনা। ইয়াৰ আগৰটোৰ লগত ইয়াৰ পাৰ্থক্য কি, আগৰটোত এইফালেও পুৰা ফুটা হোল আছিলে, এইফালেও হোল আছিলে, মাত্ৰ এখনেই পৃষ্ঠ আছিল, যিখন ঘূৰণীয়া পৃষ্ঠ আছিল সেইখনেই আছিলে। ইয়াত কি হয়, এখন ঘূৰণীয়া পৃষ্ঠ আছে, এনেকে আমি এজ চিন দি দিওঁ, ইয়াৰ পৰা এনেকে ঘূৰি আহি ইয়াৰ ঘূৰণীয়া পৃষ্ঠ এখন আছে, কাটি দিওঁ যদি এইটো আয়ত হৈ যাব, মই দেখাইছিলো অথনি। আৰু ইয়াত বৃত্তাকাৰ আৰু এখন তলি আছে, মানে দুখন পৃষ্ঠ আছে। এতিয়া এই গ্লাছটোৰ মুঠ পৃষ্ঠকালি ওলাবৰ কাৰণে প্ৰথমতে এই ঘূৰণীয়া পৃষ্ঠখনৰ কালি ওলাই ল'ম, যিটো 2 pi r × h, এইটো ফৰ্মুলা ওলাই যায়। তাৰপিছত এইখনৰ পৃষ্ঠকালি ওলাম, এই তলিখনৰ পৃষ্ঠকালি ওলাই এইখনৰ লগত যোগ কৰি দিম, যোগ কৰি ইয়াৰ মুঠ পৃষ্ঠকালি ওলাই যাব। বুজি পালানে? ফৰ্মুলা কি হ'ব, 2 নম্বৰ ফৰ্মুলা হ'ব 2 pi r × h। এইটো কি ওলাই যাব, এইখন পৃষ্ঠ ওলাই গ'ল। এইটোৰ কালি কি হ'ব, মন কৰা, এইটোতো বৃত্ত হয়, তে বৃত্তৰ কালি ওলোৱাৰ ফৰ্মুলা কি আছিল, মই ইয়াৰ আগত কৈছো, বৃত্তৰ কালি ওলোৱাৰ ফৰ্মুলা আছিলে pi r স্কয়াৰ। বৃত্তৰ কালি ওলোৱাৰ ফৰ্মুলা pi r স্কয়াৰ, মানে এইটো, আৰু এইখিনিৰ ফৰ্মুলা হৈ গ'ল 2 pi r × h। এইটো আৰু এইটো কি কৰিবা এতিয়া, যোগ, এইটো হৈ গ'ল ইয়াৰ ফৰ্মুলা। যেনিবা ফৰ্মুলাটো এনেকে পাতি নথয়, এনেকে পাতিবা 2 pi r, h টো যদি ইনটু হৈ যায় h প্লাস pi r স্কয়াৰ। বুজি পালা? ইয়াত কি ইনটু কৰিলা, 2 × pi × r × h, r দিয়া থাকিব, h দিয়া থাকিব, r আৰু h ইনটু কৰি পেলাই পাইটো জানাই, পাই মানে কিমান, 7/22, তাৰ লগত 2, গোটেই সোপা পূৰণ কৰি দিয়া, ইয়াৰ পৃষ্ঠকালি ওলাই গ'ল। তাৰ লগত pi r স্কয়াৰ, r টো তোমাক দিয়াই আছে, একেটাই হ'ব, r ৰ স্কয়াৰ কৰা, pi 7/22 বা 3.142 ধৰা, সেইবিলাক পূৰণ কৰা, এইটো পূৰণ কৰি যিটো পাবা প্লাস কৰি দিয়া, মুঠ পৃষ্ঠকালি ওলাই গ'ল।
এতিয়া আহো 3 নম্বৰটোলৈ মন দি চাবা 3 নম্বৰ চুঙা হৈছে এইটো এই চুঙাটো এখন ঘূৰণীয়া তল আছে ইয়াৰ পৰা ষ্টাৰ্ট হৈ এনেকৈ ইয়ালৈ দুইফালে দুখন বৃত্তাকাৰ তল আছে মানে এই চুঙাটোৰ তিনিখন তল আছে প্ৰথমখনৰ এখনেই তল আছিল তলে ওপৰে একো নাছিল দ্বিতীয় চুঙাটোৰ ওপৰটো ফুপুলা তলত এখন তলি আছিল ইয়াত আকৌ দুইফালে দুখন তল আছে মানে এইটোৰ মুঠ পৃষ্ঠকালি উলাবলৈ এই ঘূৰণীয়া তলখনৰ কালি ওপৰৰ এইটো বৃত্তৰ কালি তলৰ এইটো বৃত্তৰ কালি এই তিনটাৰ কালি উলিয়াই গোটেইকেইটা যোগ কৰি দিবা তেতিয়াহ'লে এইটোৰ কালি ওলাই যায় বুজি পালা না কথাটো তো ইয়াৰ ফৰ্মুলাটো কি হ'ব টুৱাইচ পাই আৰ ইনটু এইচ এইটো হৈ গ'লে ইয়াৰ কালি ওলাই গ'ল এইখিনি কালি প্লাছ 2 পাই আৰ স্কুৱেৰ মন কৰিবা পাই আৰ স্কুৱেৰ মানে এটা বৃত্তৰ কালি যেহেতু দুটা বৃত্তৰ কালি আছে 2 পাই আৰ স্কুৱেৰ সহজ হ'লনে এই ফৰ্মুলাটো আমি অলপ সিম্পলিফাই কৰি লওঁ এইটোত আৰু এইটোত কমন কি বস্তু আছে 2 পাই আৰ আছে 2 পাই আৰ আছে ব্ৰেকেটৰ ভিতৰত নোহোৱা যিকেইটা কমন নোহোৱা বস্তু কেইটা কি হয় এইচ আছে প্লাস আছে কাৰণে প্লাস দিলো ইয়াত আমি এটা আৰ হে লিখিলো যেটো আৰ স্কয়াৰ আছে আৰ স্কয়াৰ মানে কি আৰ ইনটু আৰ এটা আৰ টো গুছি গ'ল এইফালে এটা আৰ থাকি গ'ল আৰ মানে যেটো হাইট থাকিব হাইটটো আৰু যেটো ইয়াৰ ব্যাসাৰ্ধ দিয়া থাকিব ব্যাসাৰ্ধটো প্ৰথমতে যোগ কৰিবা যোগ কৰি কিবা এটা ওলাল তাৰ পিছত এই চুঙাটোৰ যেটো পৰিসীমা হ'ব পৰিসীমাটো ওলাই দিবা পৰিসীমা আৰু আৰ প্লাস এইচ টো যেটো পাইছিলা হেটো লাষ্টত পূৰণ কৰি দিয়া এনসাৰ ওলাই গ'ল এটা মই খুলিব গৈ আছো তে মই এখন খুলি দিলো এই সিলিন্ডাৰটো এখন তল ওলাই গ'ল এইফালে এখন তল ওলাই গ'ল আৰু এইটো খুলি দিলো মন কৰা এইটো হাইট আছিল হয়নে মন কৰি থাকিবা এইটো হাইট এতিয়া দুই মূৰ বন্ধ চুঙাটোৰ শেপটো কি হৈ গ'ল এইটো হৈ গ'ল হয়নে দুই মূৰ বন্ধ চুঙাৰ শেপ হৈ গ'ল এইটো তে এই এনেকে দিলে এইটো আছিল হাইট মানে ধৰি ললো এইটো আয়তৰ প্ৰস্থ আৰু যেটো এনেকে গোল হৈ আছিল সেইটো হৈ গ'ল ইয়াৰ দিশ তে এই চুঙাটো যদি আমি এনেকে থাকা বস্তু এনেকে কৰি দিলো কৰাৰ পিছত মুঠ পৃষ্ঠকালি উলোৱাটো এইটো এইখিনি বস্তুৰেটো উলিয়াবা বেলেগটো আৰু কাটি কুটি পেলোৱা নাই বেলেগকেটো জইন লগাই নাই এইখিনি পৃষ্ঠকালি আৰু সেই চুঙাটোৰ পৃষ্ঠকালিটো একেই হ'ব তে এইটো দিশ এইটো প্ৰস্থ দিশ আৰু প্ৰস্থ পূৰণ কৰিলা পূৰণ কৰিবা যেটো পালা ইয়াৰ কালি পালা এইটো সাৰ্কুলাৰ বা এইটো বৃত্তৰ তুমি কালি উলোৱা ৰেডিয়াস দিয়াই থাকিব ৰেডিয়াসটো উলিয়াই দিলা এইটোৰ কালি যিমান হ'ব এইটোৰ কালি সিমানেই হ'ব মানে এইটোৰ কালি যদি কবাত 10 বৰ্গ সেন্টিমিটাৰ হ'ল এইটো 10 বৰ্গ সেন্টিমিটাৰ হ'ব মানে 10 দুগুণ 20 বৰ্গ সেন্টিমিটাৰ যোগ এইটোৰ কালি কৰি দিয়া তেনেহলে ইয়াৰ গোটেই পৃষ্ঠকালিটো ওলাই যাব তেনেহলে মুঠ পৃষ্ঠকালি কেনেকৈ উলিয়ায় একদম ভালদৰে বুজি পালানে এতিয়া আহিছো চুঙাৰ আয়তন উলিয়াবলৈ বা ভলিউম অফ এ সিলিন্ডাৰ কেনেকৈ উলিয়ায় ইয়াৰ আগত যেতিয়া আমি চুঙাৰ পৃষ্ঠকালি উলিয়াই আছিলো মানে দা সাৰফেস এৰিয়া অফ এ সিলিন্ডাৰ যেতিয়া উলিয়াই আছিলো তেতিয়া আমি তিনটা ফৰ্মুলা পাইছিলো এখনো তলি নথকা অকল ঘূৰণীয়া সাৰফেসটো থকা এটা সিলিন্ডাৰ এখন তলি থকা আৰু দুখন তলি থকা এই তিনটা পাইছিলো তিনটাৰ কাৰণে ফৰ্মুলা বেলেগ আছিল তোমালোকে ইতিমধ্যে গম পালা কিন্তু চুঙাৰ যেতিয়া আয়তন ওলাব দিয়ে চুঙাটো যেনেকুৱাই নহওক এই তিনটা প্ৰকাৰৰ ভিতৰত যেনেকুৱাই নহওক আয়তন ওলোৱা ফৰ্মুলা মাত্ৰ এটাই আয়তন মানে কি এই চুঙাটোৰ ভিতৰত কিমানখিনি জুলীয়া বস্তু ধৰিব পানী চাহ গাখীৰ কিমান ধৰিব বা যদি এই চুঙাটো সলিড হলে হয় মানে এই ভিতৰটো ফুপলা নহয় পুৰা যদি সলিড হলে হয় তে ইয়াৰ আয়তন কিমান হয় ধাৰণ ক্ষমতা কিমান হয় সেইটো কোৱা হয় মন কৰিবা পৃষ্ঠকালিৰ যেতিয়া আমি উলিয়াও তেতিয়া হলে ইয়াৰ ভিতৰত কি আছে সেইটো চোৱা নহয় মানে সেই বৃত্তৰ পৰিসীমা ওলোৱাৰ নিচিনা কিন্তু যে আয়তন ওলোৱা হয় ইয়াৰ ভিতৰত কি আছে সেইটো ইয়াৰ লগত যোগ হ'ব এটা আমি কৈছো চুঙাৰ আয়তন ওলোৱা ফৰ্মুলাটো কি একদম সহজ ইয়াৰ যেটো বৃত্ত থাকিব এই বৃত্তটোৰ ৰেডিয়াস তোমাক দিয়াই থাকিব ব্যাসাৰ্ধ দিয়াই থাকিব সেই ব্যাসাৰ্ধৰ পৰা তুমি ইয়াৰ এইখনৰ কালি উলাই লোৱা মন কৰা চুঙাৰ যেতিয়া পৃষ্ঠকালি উলিয়াইছিলা তেতিয়া তুমি এই বৃত্তটোৰ পৰিসীমা উলিয়াইছিলা যদি ভলিউম ওলাব লগা হয় আয়তন ওলাব লগা হয় একে বৃত্তটোৰে তুমি কালি উলিয়াব লাগিব খালি তুমি এই কথাটো মনত ৰাখিবা এই বৃত্তটোৰ কালি উলিওৱা ফৰ্মুলাটো লিখিবা পাই আৰ স্কয়াৰ হৈ গ'ল পাই আৰ স্কয়াৰৰ লগত ইয়াৰ যেটো হাইট আছে হাইটটো ইনটু কৰি দিয়া ইনটু এইটো হৈ গ'ল চুঙাৰ আয়তন ওলোৱা ফৰ্মুলা মানে বৃত্তটোৰ কালি পূৰণ ইয়াৰ উচ্চতা এটা ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে ভিডিওটো ভাল পালা ইয়াৰ পিছৰ ভিডিওটোত মই
কিউব মানে ঘনক যিটো পাৰফেক্ট কিউব বুলি কয় চাৰিওফালে যিটো সমান সেইটো পৃষ্ঠকালি কেনেকৈ উলিয়ায় সেইটোৰ আয়তন কেনেকৈ উলিয়ায় সেইটো মই দি আছোঁ